নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টো বৰ মজা হ'বলৈ গৈ আছে। মোৰ লগত আছে এয়া বন্ধু আৰু একেলগে ভিডিঅ'টো চাই থাকিব। যি কি নহওক ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। মই বৰ্তমান গৈ আছোঁ টাৱাঙৰ এডোখৰ ঠাই যাৰ নাম হ'ল C2, য'ত নেকি বৰফ পৰে মানে তামাম পৰে আৰু বৰফ। যিহেতু ৰাস্তাটো ডাউন আছে সেইকাৰণে তেল খৰচ নকৰাকৈ ষ্টাৰ্টটো অফ কৰি দুইটা আহি আছোঁ। ইয়াৰ পাছত আহি গ'লোঁ গাড়ীত মানে দাদা আৰু মই যাম, মানে লগৰটো তাৰ যিহেতু কাম আছে সেইকাৰণে মোক থৈ তাৰ ৰুমলৈ গুচি যাব। ৰুমৰ পৰা প্ৰায় 3 ঘণ্টামান বাট গৈ চাগে আমনি লাগি যাব, হয়নে নহয়? এনেদৰে আহি আছোঁ পাহাৰৰ সৰু সৰু ৰাস্তাৰ মাজেৰে, আৰু চাওক না দৃশ্যবোৰ কি ধুনীয়া জেগা। এই ৰাস্তাটোৰ কিনাৰতে আছে এটা সৰু বুদ্ধদেৱৰ মূৰ্তি। প্ৰায় 1.5 ঘণ্টামান বাট অহাৰ পাছত অলপ আমনি লাগিলে, সেইকাৰণে অলপ ৰখি বোলো জিৰণি লৈ লওঁ। কি ডেঞ্জাৰ ৰাস্তা চাওক না, ইমান সৰু, তাতে মানে প্ৰ' ড্ৰাইভাৰ হ'ব লাগিব, তেতিয়াহে যাব পাৰি ইয়াত। অলপ আগলৈকে বৰষুণ দিয়া নাছিল, কিন্তু হঠাৎ বৰষুণ যে ক'ৰ পৰা আহিল মই গমেই নাপালোঁ। ইয়াত মানে এনেকুৱা হৈ থাকে, হঠাৎ বৰষুণ দিয়ে আৰু হঠাৎ এৰি দিয়ে। আহি বৰফৰ ঠাই পালোহি। ইয়াত কিন্তু অলপমানহে বৰফ আছে, কিন্তু আগলৈ আৰু দেখি পাব। সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। ফাইনেলি পাই গ'লোহি C2। ইয়াতে গোটেই বৰফ আছে চাওক। এতিয়া মই যিটো কামত আহিছিলোঁ টাৱাৰটো এইটো ইয়াতে আছে। টাৱাৰটো কেনি যায় দেখি নাই পোৱা। সোনকালে যাওঁ আৰু টাৱাৰটোৰ ফটোবোৰ তুলি লওঁ, নহ'লে ইয়াত থাকিলে মানে আজি ৰুমত যোৱা নহ'বই। Daddy. Itu hal tower tuh. Sab. Jadi soleh. Ko jagah আছে hi. এই টাৱাৰটো মানে বহুত ওপৰত আছে হি। আৰু চাওক না বৰফ কেনেদৰে গছত লাগি ধৰি আছে, এয়া চাওক। আৰু মানে ইয়াত ওচৰতে মানে আৰ্মি কেম্প আছে, সেইটো কাৰণে তাত ভিডিঅ' কৰিব নোৱাৰিলোঁ। এয়া চাওক কেনেকুৱা ঠাইত আছে সি। বৰফ পৰি আছে ওপৰৰ পৰা, এয়া চাওক। কমকৈ পৰিছে, বেছি পৰা নাই। আমাক ভিডিঅ'টো দেখাই দিছে, এয়া বৰফ পৰি আছে। মই আহোঁতে বৰফ পৰাই নাছিলোঁ ওপৰৰ পৰা, কিন্তু এতিয়া চাওক না কেনেদৰে পৰিছে। এয়া কেমেৰাত ভালদৰে দেখা নাই, কিন্তু মই ৰিয়েলত বেছি ফিলটো পাইছোঁ। এনেকুৱা ঠাইডোখৰত যে আহিব পাম মই কেতিয়াও ভবা নাছিলোঁ,
কিন্তু এক ত্ৰিছে দৌ চিকাৰ এইটো হৈ গ'ল আৰু মই দেখিব পাইছোঁ লগতে আপোনালোকেও চাব পাৰিছে হয়নে নহয় টাৱাৰটোৰ পৰা জলদি ওলাই আহিলোঁ আৰু আৰ্মি কেম্পতে ভাত কেইটামান খাব দিলে খালোঁ আৰু এতিয়া ৰুমলৈ বুলি ওলাই আহিলোঁ আমি কিন্তু তালৈ যাওঁতে বৰফ পৰা নাছিল দেই এতিয়া কিন্তু তামাম পৰিছে ৰাস্তা চাওঁ না গোটেই বোকা হৈ গ'ল মানে বৰফো পৰিছে তাৰপাছত পানী হৈ গৈছে বোকা নহয় কি হ'বনো যিহেতু পকা ৰাস্তা নহয় সেইটো কাৰণে এইসকলক চাওঁ না ইমান ঠাণ্ডাত কেনেকৈ আহিছে বৰফ পৰি আছে তেনেকৈ আহিছে চাওক না এইখন গাড়ীত ঠেলা হেঁচাকৈ কেনেকৈ যাব লগা হৈছে এটা ৰাস্তাত যিমানে আহি আছোঁ সিমানে বেছি বৰফ পৰি 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 মানে গৈ আছে এয়া ৰাস্তাটো চাওক না গোটেই বৰফে পৰি মানে কি ক'ম এতিয়াতো গাড়ী চলাবলৈ দিগদাৰ হৈ গৈছে এতিয়া মানে ব্ৰেক মাৰিলেও ব্ৰেক নৰখে মানে এনেকুৱা পৰিস্থিতি কাৰণ আমাৰ তাত মানে হুইলত চেন নাই যিমানে আহি আছে মানে সিমানে বৰফে ঢাক খাই গৈ আছে ৰাস্তাত আৰু অলপ আগত আৰু চাব না কেনেকুৱা পৰিস্থিতি হয় আহি আহি আমনি লাগিছে ইয়াতে অলপ ৰখিছোঁ কাৰণ বৰ মানে ভাগৰ লাগি গৈছে সেইটো কাৰণে তাৰপাছত আকৌ ৰুমলৈ যাওঁ আহি আহি ৰুমৰ ওচৰ পালোহি এতিয়া ভাগৰো লাগিছে বেছিকৈ সেইটো কাৰণে ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট কৰাৰ লগতে নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো ইমানতে সামৰি দিছোঁ আজিলৈ আহিছোঁ বাই বাই